বন্ধুসকল, আপোনালোকে এটা কথা লক্ষ্য কৰিব যে এজন সাধাৰণ ব্যক্তি বিখ্যাত ব্যক্তিলৈ চেঞ্জ হয় অনলি ৱেন দে ফলো দেয়াৰ পেশন বা নিজৰ যি ভাল লগা কাম তাক ফলো কৰি। আৰু বন্ধুসকল, এই পেশনকে বহুতে হবি বুলি কয়। আৰু এজন ব্যক্তিয়ে যদি তেওঁলোকৰ পেশনক প্ৰফেশন বনায় তেন্তে তেওঁলোক সেই ফিল্ডৰ লিডাৰ্ছ হ'ব পাৰিব, কিয়নো তেওঁলোকৰ বাবে সেই পাৰ্টিকুলাৰ কাম কৰাটো এক সাধাৰণ কথা আৰু তেওঁলোকে সেই কামটো কৰিলেহে সুখৰ উপভোগ কৰিব পাৰে বা হেপিনেছ পায়। এক্সাম্পলছ বিল গেটছ, ষ্টিভ জবছৰ দৰে বহুতো বৰ্তমানৰ বিলিয়নাৰৰ জীৱনী যদি আপোনালোকে পঢ়ে তেন্তে গম পাব যে তেওঁলোক সেই কামৰ প্ৰতি প্ৰথমৰ পৰাই পেশ্যনেট আছিল। আৰু আমি যদি বিল গেটছৰ কথা কওঁ তেন্তে তেওঁ কলেজ ড্ৰপ আউট হোৱাৰ স্বত্তেও হয় কিন্তু মাইক্ৰ'ছফ্টৰ ফাউণ্ডাৰ, কিয়নো তেওঁ সৰুৰে পৰাই টেকন'লজিক ভাল পাইছিল বা টেকন'লজিৰ প্ৰতি পেশ্যনেট আছিল। সেয়েহে বন্ধুসকল, ৱৰ্কিং অন ইয়ৰ পেশ্যন উইল আল্টিমেটলি কজ ইউ টু ছাকচেছ। আৰু বন্ধুসকল, আজিৰ বুক চামাৰী হৈছে লেখক মাৰ্ক চানবাৰ্ণৰ বুক দ্য ফ্ৰেট ফেক্টৰৰ ওপৰত, য'ত আমি ডিছকাছ কৰিম 3টা ষ্টেপছ যাৰ সহায়ত আপুনি আপোনাৰ পেশ্যনক বিচাৰিব পাৰিব। তো বন্ধুসকল, মোৰ নাম জিডি আৰু আপোনালোকে চাই আছে অসমী টিউব। চ' লেটছ বিগিন। তো ফাৰ্ষ্ট পইণ্ট হৈছে চেঞ্জ ইয়ৰ ডপামিন চ'ৰ্চ। এতিয়া ডপামিন হৈছে এটা কেমিকেল which is released by our brain আৰু dopamine is responsible for giving us motivation বা প্ৰেৰণা। আৰু এই ডপামিনে আমাক কিবা কাম কৰাৰ পাছত যি হেপিনেছ তাক দিয়ে আৰু এই কেমিকেলৰ বাবে আমাৰ হেবিটছ ফৰ্ম হয়। এতিয়া বন্ধুসকল, আপোনালোকে জানে যে হেবিটছ দুটা প্ৰকাৰৰ হ'ব পাৰে, গুড হেবিটছ এণ্ড বেড হেবিটছ। এতিয়া গুড হেবিটছটো নিজৰ মাজত হোৱা ভাল কথা, কিন্তু আপোনাক যদি লাগিছে যে আপোনাৰ ভিতৰত কিবা বেয়া হেবিটছ আছে তেন্তে ফাৰ্ষ্ট ৰিপ্লেচ দি বেড হেবিট উইথ চাম নিউ গুড হেবিট। বন্ধুসকল, ডপামিন আমাৰ ব্ৰেইনৰ পৰা বহুত ইজিলি ৰিলিজ হয় যেতিয়া নেকি আমি প্লেজাৰ বা কমফৰ্টৰ অনুভৱ পাওঁ, আৰু যাৰ বাবে বেড হেবিটছৰ ফৰ্মেশ্যন বহুত ইজিলি হয়। আগৰ দিনত ডপামিন ৰিলিজ হয় অনলি ৱেন দে ক্ৰিয়েট ছামথিং, মানে তেওঁলোকে কিবা নিৰ্মাণ কৰিলেহে হেপী হয়, যেনে এটা ঘৰ বনায়, মাটি বা কাঠৰ কিবা পাত্ৰ বনায় এক্সেট্ৰা। আৰু এইবিলাকক আমি গুড হেবিটছ বুলি ধৰিব পাৰোঁ, কিয়নো ইয়াত স্কিলৰ প্ৰয়োজন হয়। চ' নতুন নতুন স্কিল ডেভেলপ হয়। কিন্তু অন দি আদাৰ হেণ্ড আজিকালি ডপামিন পোৱাটো একেবাৰে সহজ কথা। ইণ্টাৰনেটত কিবা কিবি চাই, ফেচবুক স্ক্ৰল কৰি আমি অতি সহজে ডপামিন ৰিলিজ কৰিব পাৰোঁ। কিন্তু যিহেতু আগৰ দিনত এইবিলাক চ'ৰ্চ বহুত কম বা নাছিলেই, তেনে সময়ত মানুহে সুখৰ উপভোগ কৰাৰ বাবে ক্ৰিয়েশ্যন কৰিবলগীয়া হৈছিল। কিন্তু বৰ্তমান সময়ত আমি প্ৰায় একো নকৰাকৈ সুখৰ উপভোগ কৰি ল'ব পাৰোঁ। আৰু যেনেকৈ নেকি আগৰ দিনত আছিল ক্ৰিয়েশ্যন, আজিকালি হয় কিন্তু কনজাম্পশ্যন, মানে উই আৰ নট ডেভেলপিং এনি স্কিলছ, উই আৰ অনলি কনজিউমিং আদাৰ্ছ স্কিল। আৰু যেতিয়া নেকি আমাৰ মেক্সিমাম ডপামিন কনজাম্পশ্যনৰ বাবে ৰিলিজ হয় তাক তেতিয়া কোৱা হয় কিন্তু এডিকশ্যন। এক্সাম্পলছ, এডিক্টেড ইন চাৰ্ফিং ইণ্টাৰনেট, এডিক্টেড ইন স্ক্ৰলিং ফেচবুক। আৰু এটা কথা লক্ষণীয় যে যদি আপোনাৰ মেক্সিমাম ডপামিন ক্ৰিয়েশ্যনৰ বাবে ৰিলিজ হৈছে তেন্তে তাক কোৱা হয় পেশ্যন। এক্সাম্পল, পেশ্যনেট এবাউট ছিংগিং, পেশ্যনেট এবাউট ড্ৰয়িং, ফৰ্মিং আৰ্টছ এক্সেট্ৰা। আৰু বন্ধুসকল, ক্ৰিয়েশ্যনক আমি পেশ্যন বনাব পাৰোঁ, কিন্তু কনজাম্পশ্যনক আমি কেতিয়াও পেশ্যন বনাব নোৱাৰোঁ। সেয়েহে বন্ধুসকল, আপোনালোকৰ ডপামিন চ'ৰ্চক আপোনালোকে এডিকশ্যনৰ পৰা পেশ্যনলৈ চেঞ্জ কৰক। আৰু এইটো হৈছে প্ৰথমটো আৰু আটাইতকৈ ইম্পৰ্টেণ্ট ষ্টেপ ইন ফাইণ্ডিং ইয়ৰ পেশ্যন বা হবি। তো ছেকেণ্ড পইণ্ট হৈছে এক্সপ'জ ইয়ৰ চেল্ফ টু ডিফাৰেণ্ট ক্ৰিয়েশ্যনছ। এতিয়া প্ৰথমটো ষ্টেপ কমপ্লিট হোৱাৰ পাছত দ্বিতীয় ষ্টেপ হৈছে আপোনাক ডপামিন ৰিলিজ কৰিব লাগিব ইন দ্য ফৰ্ম অফ ডিফাৰেণ্ট ক্ৰিয়েশ্যন, মানে আপোনাক যি ফিল্ডত ভাল লাগে সেই ফিল্ডত স্কিল ডেভেলপ কৰিব লাগিব। এক্সাম্পল, ডেন্স কৰি, ড্ৰয়িং কৰি এক্সেট্ৰা। এতিয়া আপুনি যদি নাজানে যে মইনো কি কৰিম, তেতিয়া দ্য ইজিয়েষ্ট প্ৰচেছ হৈছে আপুনি গুগলত গৈ লিখি দিয়ক লিষ্ট অফ হবিজ উইকিপিডিয়া। তাত আপুনি বিভিন্ন হবিৰ হিউজ ভেৰাইটিজ পাব। আৰু এটা কথা লক্ষ্য কৰিব যে আপোনাৰ পেশ্যননো কি সেইটো জনাৰ একো শ্বৰ্টকাট ট্ৰিক নাই, ইয়াত আপুনি এটা এটাকৈ কৰি থাকিব লাগিব। সেয়েহে হবিজ লিষ্টত থকা যিবিলাক কাম নেকি আপোনাক ভাল লাগে সেইবিলাকক এখন কাগজত লিখি লওক। এতিয়া লিখি লোৱাৰ পাছত আপুনি দেখিব যে ই এক লিষ্টৰ ৰূপ ধাৰণ কৰিছে, য'ত নেকি আপোনাৰ সকলো ভাল লগা হবিজ আছে বা কাম আছে। আৰু লিষ্টক আপুনি নাম দিয়ক লিষ্ট অফ পচিবল হবিজ। লিষ্ট ফুল কমপ্লিট হোৱাৰ পাছত আপোনাৰ প্ৰথমটো কাম হ'ব আপুনি প্ৰথমে কোনটো কাম কৰিব বিচাৰে তাক নিৰ্বাচন কৰা। আৰু বন্ধুসকল, যদি আপোনাৰ প্ৰথমটো পইণ্ট মানে চেঞ্জিং অফ ডপামিন পাৰ্টটো ফুল কমপ্লিট হৈ আছে তেন্তে আপোনাক এই কাম কৰাত একো কষ্ট হ'ব নালাগে, কিয়নো এতিয়া আপোনাৰ ব্ৰেইনে ক্ৰিয়েশ্যনত হেপী হ'ব, কনজাম্পশ্যনত নহয়। সেয়েহে প্ৰথমে নিৰ্বাচিত হোৱা কামটোক ফুল ডেডিকেশ্যন আৰু সময় দিয়ক,
তাৰ সত্ত্বেও যদি আপুনি এই প্ৰথম কামটো কৰিব নোৱাৰিছে তেন্তে আপুনি আপোনাৰ লিষ্টৰ দ্বিতীয়টোলৈ আগবাঢ়ক সেইটোও যদি নোৱাৰিছে তেন্তে তৃতীয়টোলৈ চতুৰ্থটোলৈ তেনেকৈ কৰি আৰু যদি আপুনি এই লিষ্টত থকা যিকোনো কামক 3 সপ্তাহতকৈ বেছি কৰিব নোৱাৰিলে তেতিয়া গম পাব যে আপোনাৰ প্ৰথম পইণ্টটো ফুল কমপ্লিট হোৱা নাই আৰু যাৰ বাবে আপোনাৰ ব্ৰেইনে কিন্তু এতিয়াও কনজাম্পচনত ডোপামিন ৰিলিজ কৰিছে ক্ৰিয়েচনত নহয় আৰু যদি আপুনি আপোনাৰ লিষ্টত যিকোনো এটা কামক 21 ডেজতকৈ বেছি কৰিব পাৰিলে তেন্তে বি হেপি আপুনি আপোনাৰ হবিক বিচাৰি পাই গ'ল এতিয়া দ্য লাষ্ট ষ্টেপ হৈছে আপোনাৰ হবিক পেশনলৈ কনভাৰ্ট কৰা তো লাষ্ট ষ্টেপ হৈছে দ্য মিৰাকল 90 ডেজ বন্ধুসকল আপোনালোকে জানে যে এটা অভ্যাস গঠন হ'বলৈ 3 সপ্তাহ মানে 21 ডেজৰ প্ৰয়োজন হয় আৰু এটা পেশন নিজৰ লাইফষ্টাইল বা প্ৰফেশনলৈ চেঞ্জ হ'বলৈ এপ্ৰক্সিমেটলি 3 মাহ বা 90 ডেজৰ প্ৰয়োজন হয় সেয়েহে লেখকে এই 90 ডেজক দ্য মিৰাকল 90 ডেজ বুলি ক'লে আৰু এই 90 ডেজত আপোনাক অকল পেশন ফলো কৰিব লাগে বাই হুইচ ইয়ৰ হবি উইল চেঞ্জ টু ইয়ৰ লাইফষ্টাইল আৰু এদিন টু ইয়ৰ প্ৰফেশন আৰু বন্ধুসকল এটা কথা লক্ষণীয় যে নিজৰ পেশন বিচাৰাটো ইমান সহজ কথা নহয় তাৰ বাবে বহুত মোটিভেশ্যন আৰু উইল পাৱাৰৰ প্ৰয়োজন হয় কিন্তু এই ষ্টেপবিলাক ফুল কমপ্লিটলি ফলো কৰিলে লেখকৰ মতে আপুনি আপোনাৰ ফিল্ডত লিডাৰ হ'বই তো বন্ধুসকল আজিলৈ ইমানেই আৰু আজিৰ বুক সামাৰী আছিল মাৰ্ক চনবাৰ্ণৰ বুক দ্য ফ্ৰেট ফেক্টৰৰ ওপৰত য'ত আমি ডিছকাছ কৰিলোঁ যে আপুনি আপোনাৰ পেশনক বিচাৰিব পাৰে এই 3টা ষ্টেপছৰ পৰা য'ত প্ৰথমে আছিল চেঞ্জ ইয়ৰ ডোপামিন সোৰ্স দ্বিতীয়তে আছিল এক্সপ'জ ইয়ৰছেল্ফ টু ডিফাৰেণ্ট টাইপছ অফ ক্ৰিয়েশ্যন আৰু তৃতীয়তে আছিল দ্য মিৰাকল 90 ডেজ আৰু বন্ধুসকল বহুতৰ মতে পেশন বা হবি এটা সিঙ্গল টাস্ক বা কাম হ'ব পাৰে কিন্তু লেখকৰ মতে এজন মানুহৰ এটাতকৈ বেছি পেশন হ'ব পাৰে আৰু তেনেকৈ ব্যক্তিকে কিন্তু কোৱা হয় মাল্টি টেলেন্টেড সেয়েহে বন্ধুসকল ডিফাৰেণ্ট টাইপছ অফ ক্ৰিয়েশ্যন কৰক আৰু এজন মাল্টি টেলেন্টেড ব্যক্তি হ'বলৈ যত্ন কৰক তো বন্ধুসকল আপোনাৰ এই বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ ফৰ এনি সাজেশন প্লিজ কমেণ্ট এণ্ড অলছ' কমেণ্ট ফৰ দ্য নেক্সট ভিডিঅ' চাই ভাল লাগিলে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ চেনেল অসমী টিউবক ছাবস্ক্ৰাইব কৰিব শেহতীয়াকৈ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় অসম।